হেল্ল' বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে ভালে আছে চাগে নিশ্চয়। আজি আপোনালোকক জলকীয়া বাৰীখন দেখুৱাম দেই। মই জলকীয়া পুলি কেনেদৰে ৰুইছিলোঁ, কিমানটো ডাঙৰ হৈছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ মাজেৰে। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। সকলোৱে স্কিপ নকৰি শেষলৈকে চাব দেই। এইফালে চাওক, এইয়া মই জলকীয়া পুলি ৰুইছোঁ। এইটো ইমানটো ডাঙৰ হৈছে আৰু দেই। এয়া ভোট জলকীয়া পুলি। এয়া 20 জোপামান ৰুম বুলি ভাবিছিলোঁ, কিন্তু এই 15 জোপা ৰুলোঁ বাৰু বৰ্তমান। এয়া চাওক কিমানটো ডাঙৰ হৈছে আৰু দেই। মাটি ভৰাবলৈ যিহে কষ্ট নহয়, সেইকাৰণে 15 জোপাহে ৰুইছোঁ আৰু 5 জোপামান ৰুম বুলি ভাবি থৈছোঁ বাৰু। কি হয় জানো, দেখা যাওকচোন। এয়া চাওক, এইয়া মোৰ জলকীয়া পুলি। এয়া চাওক, এইয়া ইমানটো ডাঙৰ হৈছে আৰু 20 জলকীয়া পুলি ৰোৱা হৈছে। এইফালে আকৌ এইটো মৰিয়ে থাকিলে দেই, কিয় জানো মৰি গ'ল। এইকেইটা বৰ ডাঙৰ হ'ল ভালদৰে। জলকীয়া লাগি থাকিলে কেনেকুৱা ভাল লাগে নহয় জানো। খাবলৈতো ভাল পাওঁৱেই বাৰু, সেইকাৰণে ধুনীয়াকৈ মানে ৰুই থৈছোঁ আৰু যাতে গছৰ পৰা ছিঙি ছিঙি খাব পাৰোঁ ঘৰতে। এয়া চাওক 15 জোপা বৰ্তমান ৰুলোঁ মানে মই এতিয়া এনেকৈ থৈ দিছোঁ মানে। এইফালে আকৌ মই খাবলৈ দিছোঁ বুলি হাঁহকেইটা আহি পেলাই ৰৈ আছে মোৰ ওচৰতে, দেখিছেনে। এইফালে আকৌ বৰপেক মাক আহিছে, এইফালে টিকটিকি পোৱালিকেইটাও আহিছে দেই। সেইকেইটা চাওক। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰিব দেই, আৰু শ্বেয়াৰ কৰি দিব। এইফালে আকৌ মই ৰিলচ বনালোঁ দেই, ধুনীয়াকৈ আকৌ ওলাই কৰি ৰিলচ বনালোঁ বাৰু। এইফালে আকৌ পিছফালে দেখিছে নহয় মনাটোত, এইটো আকৌ বেলেগ নাই দেই, শিলিখাহে ভৰাই থোৱা আছে। এইয়া আকৌ এইফালে চাব দেই, এইফালে চাওক আমাৰ আকৌ ভণ্টিয়ে ৰিলচ বনোৱাত এইবাৰ পথাৰৰ মাজলৈ গৈ লৈছে, ৰিলচ বনোৱাত বিজি হৈ আছে। এয়া চাওক, এইফালে চাওক, এয়া আকৌ বৰ্তাহঁতৰ ছোৱালীজনীয়ে ৰিলচ মোবাইল ভৰি দিছে। এয়া ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব যে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।